সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। যোৱাকালিয়ে যিহেতু কেইডালমান খৰি আনি থৈছিলো আৰু আজি ৰাতিপুৱাই আমি এই মুৰাটো লৈ যাবলৈ ওলাইছো। কিন্তু এটা প্ৰব্লেম হৈ গ'ল যে এই মুৰাটো ঠেলাখনো নুঠে। যাৰ বাবে আগৰ গছৰ মুৰাটো বাদ দি এইটো মুৰা লৈ যাবলৈ ওলাইছো। আৰু এই মুৰাটো উঠাই লৈ এতিয়া বিল পাৰলৈ বুলি গৈ আছো। আৰু বৰ্তমান আমি টোটেল খৰি এইকেইডাল আনিলো আৰু পিছত কেইডালমান আনিব লাগিব। আৰু এইখিনি ঠাইতে আমি মেজি ঘৰটো বনাম আজি। যিহেতু অহাকালি ইয়াতে ক্ৰিকেট খেলা হ'ব, যাৰ বাবে ইয়াতে পিছখন চাফ চিকুণ কৰি থকা হৈছে। তাৰ পৰা আমি আহিলো এতিয়া শুকান কলৰ পাত নিবলৈ। যিহেতু শুকান পাত দিলে খৰিবিলাক সোনকালে জ্বলি উঠে। আৰু শুকান কলৰ পাতবিলাক এনেকৈ বান্ধি তালৈ লৈ গৈ আছো। আমি কেইটামানে এইবিলাক লৈ আনিলো আৰু কিছুমানে তাৰ পৰা বাঁহ কাটি আছে। আৰু ইয়াতে অহাকালি ক্ৰিকেট খেলা হ'ব। আৰু আপুনি ভাবিছে নেকি যে এই বাঁহডাল মেজি ঘৰৰ বাবে কাটি আছে? কিন্তু নহয়, ইহঁতৰ লাগিছে পানী পিহা, যাৰ বাবে ইহঁতে বাঁহডালৰ পৰা পানী ওলাই খাব বোলে। এইফালে বাঁহ কটা হৈ গ'ল আৰু পানীও ওলালে। আৰু ফাইনেলি আমাৰ মেজি ঘৰ হৈ গ'ল এয়া।